মানৱ নে দানৱ? আব্বাছ গাঁও প্ৰধান আগৰ পৰাই গাদ্দাৰ গুণ্ডাৰ দৰে। আব্বাছ গাঁওবুঢ়া হয়, সি মানে খালি হেৰিলে নহয়, আগৰ পৰা মানে বহুত গাদ্দাৰি কৰে, তামাম গাদ্দাৰ মানে গুণ্ডাৰ দৰে। এবাৰ ভিডিঅ'টোলৈ ভালদৰে চাওক। অন কেমেৰাত আব্বাছ গাঁওবুঢ়াৰ গুণ্ডাগিৰি, অন কেমেৰাত বৃদ্ধ মানুহজনক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে গুণ্ডাৰূপী আব্বাছ গাঁওবুঢ়াই। আনকি আক্ৰমণ কৰি কৰি পুখুৰীত নমায়ো ওপৰজুপৰি আক্ৰমণ চলায় গুণ্ডা আব্বাছ গাঁওবুঢ়াই। হয়, দক্ষিণ কামৰূপৰ সোণতলীৰ ২ নং মালিবাৰী পথাৰ গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনা। উল্লেখ্য যে যোৱা শনিবাৰে আবেলি সময়ত পথাৰৰ পৰা ধান কাটি ৰাস্তাত থৈ দিছিল, যি ধানক কেন্দ্ৰ কৰি আব্বাছ গাঁওবুঢ়াৰ লগত কাজিয়া হয়। তাৰ পিছত আব্বাছ গাঁওবুঢ়া তাৰ সাংগ পাংগ লৈ আহি মাৰপিট কৰি আহত কৰে কেইবাজন লোকক। আনহাতে আহত লোককেইজনক মেডিকেলত লৈ যোৱাৰ সময়ত ৰাস্তাত উভতি ধৰি গাড়ীৰ পৰা নমাই মাৰপিট কৰে গুণ্ডাৰূপী আব্বাছ গাঁওবুঢ়া, হাছেম আলী, আইনাল আৰু তেওঁলোকৰ সহযোগী কেইবাজন লোকে। ইয়াতেই ক্ষান্ত নাথাকি গুণ্ডাৰূপী আব্বাছ গাঁওবুঢ়া আৰু তাৰ সাংগপাংগই ঘৰ ভাঙি চুৰমাৰ কৰাৰ লগতে টেবুলৰ পৰা নগদ 1,20,000 টকা লৈ যোৱাৰ অভিযোগ তুলিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগীয়ে মন্দিৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এই ভাঙাটো তাৰমানে এই আমাৰ পুৰা ধানটো যে আছে, এই ধান মানে খেৰৰ লগত পুৰা ধান আছে আৰু কি, ধানটো লোৱা নাই চাগে ল'ব আৰু একবাৰ লৈছে তাৰমানে আব্বাছ গাঁওবুঢ়া। আৰু নোজন সিহঁতে বহি আছিল, আজমালে মানে সিহঁতে চাই আছে। চাওঁতে মোৰ খুৰা একবাৰ চাইছে, নিজে লৈ গেল আব্বাছ গাঁওবুঢ়া। লোৱাতে মানা কৰিছে যে তোমালোকে আৰু মানে ল'ব নোৱাৰিবা, মানে এইটো ধান আছে, এই বস্তুটো খোৱা বস্তু হয়, আমাৰ ইমান কষ্ট কৰা মানে এইটো ধান হয়। পানী আহিছিল, বানপানী, তাৰ মাজত মানে এই ধানটো আমি কাটিছো। এটা মানে হাজিৰা দামত 1,000 টকাকৈ লৈছে, তোমালোকে জানে। আৰু একবাৰ যেতিয়া ল'ব গৈছে, তেতিয়া মোৰ খুৰাক আৰু মোৰ ভাইটিজনক, মানে খুৰাৰ ল'ৰাটো, সিহঁতক মানে পুৰা মাৰধৰ কৰিছে। সিহঁতে বাধা দিছিল তাৰমানে, মাৰিছে। তাৰপিছত বাধা দিওঁতে মাৰিছে আৰু একবাৰ মাৰামাৰি হৈ গ'ল। আৰু সন্ধিয়া আপোনাৰ 6টা বজাৰ পৰা মানে ৰাতি সন্ধিয়া হৈ গ'ল। সন্ধিয়াৰ পিছত আৰু আব্বাছ গাঁওবুঢ়া কি কৰিছে, মানুহ ভাড়াই লৈ আহিছে। অনাৰ পিছত তেতিয়াতো সিহঁতক মানে খেদাই দিছো যে ভাই তোমালোকে এনেকৈ নকৰিবা, কাজিয়াটো বেছি ভাল নহয়। সি এটা মানে বয়স মানুহ হয়, বুঢ়া মানুহ, সিহঁতে গুচি গ'ল। গুচি যোৱাৰ পিছত আকৌ আহিছে ৰাতি মানে 6টা বজাত। অহাৰ পিছত মানে আমি ভাবছো সিহঁতে গৈছে আৰু নাহে। মই ভাবছো মিলা মিলি হৈ গ'ল, মানিছে যিহেতু এটা আইনৰ মানুহ হয় আব্বাছ গাঁওবুঢ়া, বুজি পাইছে চাগে না। ই মানে মানুহ ভাড়াই লৈ আহিছে ৰাতি 6টা বজাৰ পিছত। এতিয়া আমাৰ খুৰাৰ ল'ৰাটোক যে মাৰিছে, ইয়াক লৈ কিনে আমি মেডিকেলত যাব খুজিছো। মানে যেতিয়া যাব খুজিছো, য'ত আপোনাৰ ধানটো যে আছে, মানে মাটিত লৈ কিনে ইমানলৈকে গৈছো আমি ধানলৈকে। তো সিহঁতে পুৰা বাধা দিছে, আমাক যাব নিদিব, মানে পুৰা আক্ৰমণ তাতে। মেডিকেলত যাই আছে? মেডিকেলত যাই আছো, কিন্তু আব্বাছ গাঁওবুঢ়া মানুহ যোনটো ভাড়াই লৈ আহিছে, সিহঁতক লগাই দিছে তাৰমানে, আমাক যাব নিদিব, মোক তাত মাৰিব, মানে মাৰিব মানে মাৰিছে, মাটিটো পুৰা টানি টানি ওলাই কিনে পুৰা কোবাইছে। তাৰপিছত আৰু আপোনাৰ ঘৰ ভাঙিছে। তাৰপিছত এই মিটাৰটো ভাঙিছে লাইনৰ, আৰু ভিতৰত ঘৰৰ ভিতৰত সোমাই কিনে টেবুল ভাঙিছে। টেবুল ভাঙি কিনে 1,40,000 টকা লৈ গৈছে। আৰু আজমাল আছে, হাসিম আছে, আমি তাহাঁতক বাধা কৰিছো, এইবিলাক খেৰ ভাল হৈছে, খেৰ তোমালোকে নকবা। আব্বাছ গাঁওবুঢ়াৰ হাতৰ পৰা খেৰ 3বাৰ দিয়াৰ পিছতে হাতৰ পৰা ৰাখি দিছে। ৰাখি দিয়াতে আৰু আব্বাছ গাঁওবুঢ়া মোক
ধাক্কা মাৰি পেলাই দি পেলাই মোক মাৰিছে মাৰি উঠাই দিছে তাৰপিছত পানীত লৈ পেলাই কি কৰিছে মোৰ ল'ৰা যেতিয়া আগবাঢ়ি গৈছে সেই আগবাঢ়ি যোৱাতে তাক ধৰিছে ধৰি পেলাই পানীত চিবাইছে একবাৰ নহয় দুইবাৰ আৰু গাঁওবুঢ়া আছিল আইনাল আছিল হাছিনের ল'ৰা তাহাঁতে ৰহমান এইবিলাক আছিল সিহঁতে আমাক মাৰিছে মৰাৰ পিছত এতিয়া কি কৰিলোঁ মাৰ পিছত তেতিয়া অলপ কি থাকিল থকাৰ পিছত আমি আমাৰ ল'ৰাক মাৰিছে মোক মাৰিছে আমি মেডিকেলত যাই আছোঁ মেডিকেলত যাওয়ার সময় তাকে গাড়ি ভেটা মারি ফেলে তারপর টানি ওলাই ফেলে আরও আকৌ মারি মারার পিছতে আই ফেলে এই ঘর দুয়ার সব ভাঙি ফেলে এগুলোর পর টাকা 1,40,000 নিয়ে যায় 1,40,000 ঘটনাটা কোন দিনে ঘটনাটো আগে 3 দিন হয় আরেকটা থানাতে এজাহার করেছে থানাতে এজাহার করেছে থানাতে এজাহার করেছি আমি আইনের আমার তাহাতে ওলাইয়া দেওয়া নাই তারপিছত মন্দিরা থানা ফোন করে ফেলে মানে পুলিশ আনি ফেলে আমি ওলাই গেছি নিউজ ডেস্ক আমার খবর।